দাইলখিনি উতলিছে। গুড মৰ্ণিং, কেনে আছে সকলো? আশা কৰিছোঁ সকলো ভালে আছে। আজি মই আছোঁ মাহঁতৰ ঘৰত, অহা দুদিনেই হ'ল। এতিয়া চাহ খাবলৈ লৈছোঁ। এয়া লুচি চাহ আৰু দেউতাৰ খাই হ'ল, বহি আছে। আনফালে আছে মা, কুহিক লৈ আছে। তাইক বুকুচাত ল'লে, তাই টোপনি গ'ল। তেনেহ'লে চাহ খাই লওঁ এতিয়া, আপোনালোকে চাই থাকিব ভিডিঅ'ত। এতিয়া আহিছোঁ কুহিলে জলপান বনাবলৈ। আজি মই তাইৰ কাৰণে অংগনবাড়ীৰ পৰা দিয়া চাটু গুড়িটো সিজাইছোঁ। আজি সেইটোকে খুৱাম। এনেকৈ বনাই ল'লোঁ কুহি জলপানকণ। এতিয়া ঠাণ্ডা হ'বলৈ দিছোঁ। কুহি আছে এজনী, মাহঁতে জোলনা বনাই দিছে, বৰ আৰামত শুই আছে। জলপান খালে, এতিয়া আকৌ শুৱাই দিলোঁ জোলনাখনত। তাই নতুনকৈ কিছুমান এক্টিভিটি কৰিবলৈ শিকিছে। মই এতিয়া দুপৰীয়া আহাৰৰ বাবে যোগাৰ কৰি আছোঁ। এয়া দেউতাই আনি দিলে বাৰীৰ পৰা ৰঙালাও আগ কাটি ল'লোঁ। তাৰপিছত তাত দিম কঁঠালগুটি, আলু গুচাই লৈছোঁ। এটুকুৰ আছে কচু এটুকুৰ কালি খোৱা হ'ল দাইলত দি, আজি এটুকুৰ খাম, দাইলত দিম। এয়া আছে খাচেং টেঙা বুলি কওঁ আমি, এয়া টেঙা পাত দি দাইল বনাম। আৰু কলডিল আছে, কলডিল বনাম। মায়ে কুহিক লৈ আছে। কুহিয়ে আজি জোলনাখনত বহুত পৰ শুলে, উঠিবলৈ মনেই কৰা নাই। তাৰপৰা মায়ে জোৰ জবচ উঠাই নিলে, এতিয়া গা ধুবলৈ নিছে। সেইবাবে মই ভাবিলোঁ মই দুপৰীয়া আহাৰৰ যোগাৰখিনি কৰি লওঁ। এতিয়া মই এইখিনি বনাম, তেনেহ'লে আপোনালোকে চাই। এতিয়া মই আহিলোঁ ভাত বনাবলৈ। দাইল সিজাই থোৱা আছে, এতিয়া টেঙা দি মই দাইলখিনি বনাম। এফালে কেৰাহী বহাই থৈছোঁ, গৰম হৈ গৈছে। মই পাঁচফোৰণখিনি দি দিলোঁ। দাইলখিনি উতলিছে, মই এতিয়া নমাই থ'ম। অলপ গৰম পানী দি নমালোঁ, কলডিলো ভাজি ল'লোঁ। এতিয়া মই বনাবলৈ আহিছোঁ শেৱালি পাতৰ বৰ। এয়া মই যোগাৰ কৰি লৈছোঁ। বেচনত পিঠাগুড়ি, হালধি আৰু নিমখ অলপ দিছোঁ। তাৰপিছত এয়া মই পাত ধুই পেলাই ৰেডি কৰি লৈছোঁ। এতিয়া ইয়াত এখন দিয়ে থৈছোঁ, এইফালে কেৰাহী বহাই থৈছোঁ। শেৱালি পাতটো এটা ঔষধি হয়। শেৱালি পাত খাব লাগে মাজে মাজে, এই বহুত বেমাৰৰ কাৰণে ভাল, জ্বৰ, কাহ। তাৰোপৰি আমাৰ পেলু ঔষধ খোৱা নহয়েই যিহেতু, সেইবাবে শেৱালি পাতটো যিহেতু তিতা হয়, সেইবাবে শেৱালি পাতটো খাব লাগে। ভাত বনাই হৈ গ'ল, এয়া বাঢ়িলোঁ, দেউতাক দিছোঁ বাঢ়ি। কলডিলৰ ভাজি, এয়া বৰ, শেৱালি পাতৰ বৰ, দাইল, এইখিনি লাও আগৰ ভাজি, নিমখ, আচাৰ। বাকী দেউতাকহে বাতিত দিছোঁ, আমি এনেকৈ উলিয়াই আনিছোঁ। কাঁহীতে খাম, কাঁহীতে দি খাম। কাকু এইফালে খাবলৈ ষ্টাৰ্ট কৰিছে, পটককৈ আহি পানী ঢালি পেলাই খাইছেহি। সি একোৱেই নাখায় ল'ৰাটোৱে, দাইল দিহে খাব লাগে। দেহা পানী ঢালি কিয় দিলা বাৰু? খোৱা হৈ গ'ল, এতিয়া আহিছোঁ, অকণমান বহি লৈছোঁ। গা পা ধুইও আজৰি হ'লোঁ, গৰমত ঘামি গৈছিলোঁগৈ ভাত বনাওঁতে। এতিয়া গাটো ধুই দিওঁতেহে ভাল লাগিছে। একেবাৰে সাধাৰণকৈ বনোৱা ভাত সাজ, সকলোবোৰ পাঁচফোৰণেই বনালোঁ। গৰমত এনেকৈ খায়ো ভাল লাগে কেতিয়াবা। সদায় আদা, নহৰু, পিঁয়াজ, মছলা এইবিলাক খাই থকা ভালো নহয়। আপোনালোকেও এনেকৈ খাই চাবচোন। গতিকে ভিডিঅ'টো কেনে পালে মোক জনাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লগতে যিসকলে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ তেনেহ'লে আহিছোঁ, পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। বাই বাই।